নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে এই চেনেলত স্বাগতম। আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম লাকি বেম্বুৰ বিষয়ে। কি হয় এই লাকি বেম্বু, কিয় ইয়াক লাকি বুলি কোৱা হয়, ঘৰৰ কোন স্থানত ৰাখিলে আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব আৰু ইয়াক কেনেদৰে যতন ল'ব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে জানো হওক লাকি বেম্বু কি হয়। প্ৰকৃততে নামটোত উল্লেখ কৰাৰ দৰে ই কোনো ধৰণৰ বেম্বু অৰ্থাৎ বাঁহজাতীয় উদ্ভিদ নহয়। ইয়াৰ চাইণ্টিফিক নাম ড্ৰেচিনা চেণ্ড্ৰিয়ানা আৰু ই এছপাৰাঞ্চি ফেমিলিৰ অৰ্থাৎ প্ৰকৃততে ই এবিধ ৱাটাৰ লিলি হয়। ই মাটি আৰু পানী উভয়তে হয়। লাকি বেম্বু এবিধ ইনডোৰ প্লেণ্ট হয় আৰু ফেংচুইৰ মতে ইয়াক উপহাৰ দিলে বা ঘৰত ৰাখিলে ই ঘৰলৈ সুখ শান্তি আৰু সৌভাগ্য আনে। ইয়াৰ উপৰি ইয়াক প্ৰকৃত স্থানত শুদ্ধভাৱে ৰাখিলে আপোনাৰ ঘৰ নাইবা কৰ্মক্ষেত্ৰত এক যোগাত্মক শক্তিৰ সঞ্চাৰ কৰে। লাকি বেম্বু এবিধ এয়াৰ পিউৰিফায়াৰ অৰ্থাৎ ই বায়ু শোধন কৰে। এতিয়া জানো আহক আপোনাৰ ঘৰত কোন স্থানত এই লাকি বেম্বুজোপা ৰাখিব আৰু ইয়াৰ কিদৰে যত্ন ল'ব। লাকি বেম্বু যদিও এবিধ ইনডোৰ প্লেণ্ট হয়, কিন্তু ইয়াক সদায় পোহৰ পৰা স্থানত আৰু বতাহ চলাচল কৰা কোঠাত ৰাখিব লাগে। ইয়াক ঘৰৰ এনে এটা স্থানত ৰাখিব লাগে য'ত দিনটোৰ 6-7 ঘণ্টা গছজোপাই পোহৰ পাই থাকে। এই গছজোপাৰ বাবে অত্যাধিক গৰম আৰু ঠাণ্ডা দুয়োটাই বেয়া। সেয়েহে অত্যাধিক গৰমত কেতিয়াও ৰ'দত নাৰাখিব আৰু অত্যাধিক ঠাণ্ডাত ইয়াক খিৰিকীৰ কাষত ৰাখিব যাতে ই পাতল ৰ'দ পাই থাকে। লাকি বেম্বু ৰখা পাত্ৰটোৰ পানীখিনি সপ্তাহত নাইবা 10 দিনৰ মূৰে মূৰে সলনি কৰিব। লগতে পাত্ৰটো ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব আৰু তাত যদি কোনো ধৰণৰ ডেক'ৰেটিভ ষ্ট'ন আছে তেন্তে সেয়াও ভালদৰে ধুই ল'ব। লাকি বেম্বুত সদায় পৰিষ্কাৰ পানীহে ব্যৱহাৰ কৰিব। যদিহে লাকি বেম্বুৰ কোনো এটা ডাল শুকাই যায় নাইবা মৰি যায় তেন্তে সেই ডাল তৎক্ষণাত আঁতৰাই পেলাব, নহ'লে ই বাকী গছজোপাৰ ক্ষতি কৰিব পাৰে। প্ৰত্যেক মাহতে এবাৰকৈ হ'লেও লাকি বেম্বুৰ শিপাসমূহ এণ্টিফাংগাছ পাউডাৰেৰে পৰিষ্কাৰ কৰিব যাতে গছজোপাত ভেঁকুৰ নালাগে। যদিহে আপুনি এণ্টিফাংগাছ পাউডাৰ নাপায় তেনেহ'লে ডালচেনি পাউডাৰ ব্যৱহাৰ কৰিলেও হ'ব। এইদৰে আপুনি লাকি বেম্বু গছৰ যতন ল'ব পাৰে। তেনেহ'লে আজিয়ে ঘৰলৈ অনা গছজোপা লাকি বেম্বু আৰু আপোনাৰ ঘৰলৈ আহিব সুখ শান্তি আৰু সমৃদ্ধি।